ভগৱানক প্ৰাৰ্থনা কৰিছে আপোনালোকে ভালে থাকক। আজি আপোনালোকক মই এটা বস্তু দেখাম, আহক চাওঁগে। আমাৰ আজি পঞ্চমুখী কচু খান্দিছিলে। কচুটো ইমান ডাঙৰ হৈছে চাওকচোন। আপোনালোকে কচুটো ভিডিঅ'ত হও দেখিছে, কিন্তু এই কচুটো 5 কেজি মান হ'ব। আমি এই কচুটো 5টা মুখ থকা কাৰণে পঞ্চমুখী কচু বুলি কওঁ। আপোনালোকে কি বুলি কয় কমেণ্টত জনাবচোন। আমাৰ কচু খান্দিবলৈ আছে, আজি এটাহে খান্দিছে। কচুটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন দেই। এইটো ভিডিঅ'তে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, বেল আইকনটো প্ৰেছ কৰি দিব। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ।